এজনী স্ত্ৰীক সকলোৱে ভালে ৰাখক। কবি নীলিম কুমাৰ। তেওঁৰ মাকক মোৰ সেৱা এইবাবেই যে গাখীৰ খুৱাই দীঘল কৰিছিল তেওঁ। তেওঁৰ মানুহজনক মোৰ কৰমৰ্দন এইবাবেই যে ঘৰৰ সকলো চাবিকাঠি দি দিছিল তেওঁ। হাতত তেওঁৰ তুলি দিছিল সকলো ATM কাৰ্ড। জ্বৰ উঠিলে আনি দিছিল পেৰাচিটামল। কাপোৰ কিনিবলৈ যাবলৈ দিছিল অকলে GS ৰোড। তেওঁৰ ছোৱালী দুজনীক মোৰ অনুৰোধ, টিফিনক লৈ অশান্তি নকৰিবা, মাৰাক নজ্বলাবা। তেওঁৰ ভনীয়েকজনীলৈ মোৰ অনুৰোধ, বায়েকৰ সঘনে খবৰ ৰাখক, বান্ধৱীৰ দৰে থাকক। উবেৰৰ ড্ৰাইভাৰবোৰলৈ মোৰ সকিয়নি, স্পীডত নচলাব, অভাৰটেক কৰোঁতে সাৱধান হ'ব। তেওঁৰ বান্ধৱীসকলক মোৰ অনুৰোধ, মাজে মাজে তেওঁক লৈ যাওক কবিতাৰ সভালৈ। তেওঁৰ বন্ধুবোৰলৈ মোৰ অনুৰোধ, তেওঁক প্ৰাণ খুলি হাঁহিবলৈ দিয়ক। তেওঁক এনেকৈ হহুৱাওক যাতে তেওঁৰ হাঁহিবোৰ মাটিত সৰি সৰি পৰে। সকলোৱে তেওঁক ভালে ৰাখক। এজনী স্ত্ৰীক সকলোৱে ভালে ৰাখক। মোৰ অনুৰোধ, এজনী স্ত্ৰীক সকলোৱে ভালে ৰাখক। তেওঁৰ যদি আজি ৰান্ধিবলৈ মন নাই, সকলোৱে কওক ভোক নাই আজি। তেওঁৰ কটাৰীখনলৈ মোৰ অনুৰোধ, তেওঁ অন্যমনস্ক হ'ব পাৰে, আঙুলিৰ তেজ নিনিবা। তেওঁ একাপ ব্লেক কফি খাব খুজিছে, খাওক, লগত দুখন বিস্কুট লওক। তেওঁৰ চেণ্ডেলযোৰলৈ মোৰ অনুৰোধ, তেওঁক উজুতি খাবলৈ নিদিবা, যাতে সুকলমে পাৰ হ'ব পাৰে জীৱনৰ দীঘল ৰাস্তা। তেওঁৰ কান্ধৰ পৰা ওলমি থকা ৰঙা বেগটোলৈ মোৰ অনুৰোধ, যলৈকে যায় তেওঁ লগতে যাবা, চেইনৰ অসুবিধা নিদিবা। তাত আছে এযোৰ কলা চশমা, চেফটি পিন আৰু ফণি, খুচুৰা পইচা আৰু কাৰোবাৰ হৃদয়ৰ ধপধপনি। নোটপেডত খৰধৰকৈ তেওঁ কিবা লিখিছে, তেওঁক লিখিবলৈ দিয়ক। তেওঁক সকলোৱে ভালে ৰাখক, তেওঁক সকলোৱে ভাল পাওক। মোৰ অনুৰোধ, এজনী স্ত্ৰীক সকলোৱে ভালে ৰাখক। কৰবালৈ তেওঁ যাবলৈ ওলাইছে হালধীয়া কাপোৰ পিন্ধি। কাপোৰযোৰলৈ মোৰ অনুৰোধ, ভালদৰে তেওঁক তুলি ধৰক। সকলোৱে তেওঁক সুন্দৰ দেখক। তেওঁ যদি কাৰোবাৰ প্ৰেমত পৰিছে, পৰিবলৈ দিয়ক। সকলোৱে তেওঁক ভালে ৰাখক, সকলোৱে তেওঁক ভাল পাওক। মোৰ অনুৰোধ, এজনী স্ত্ৰীক সকলোৱে ভালে ৰাখক। এজনী স্ত্ৰীক সকলোৱে ভালে ৰখা মানে সকলোৱে শক্তিশালী হোৱা। এখন সমাজ শক্তিশালী হোৱাৰ প্ৰমাণ হৈছে এজনী স্ত্ৰীক ভালে ৰখা। এজনী স্ত্ৰী, তেওঁ যদি উচু পিছে চকুলো মচি নিদিব, নিজকে মচি ল'বলৈ দিয়ক। তেওঁৰ হাতত ৰুমাল আছে, তেওঁক নিজৰে বন্দীশাল ভাঙি ওলাই আহিবলৈ দিয়ক। সকলোৱে বুজক এজনী স্ত্ৰীক, সকলোৱে চাওক এজনী স্ত্ৰীক। মই ৰ লাগি চাই আছো এজনী স্ত্ৰীক, কাৰণ তেওঁৱেই প্ৰথমে ওলাই আহিব যুদ্ধ কৰিবলৈ।
তেওঁ যুদ্ধ কৰিব তেওঁৰ সৰল হাঁহিৰে, চৰাইৰ দৰে হালি গভীৰ চকুৰে। অথচ তেওঁ নাজানে কাককৈ যুদ্ধ। সেইগৰাকী স্ত্ৰীক সকলোৱে ভালে ৰাখক। ধন্যবাদ।